হেল্ল' অসমবাই ভাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত IZI SmartPro স্মাৰ্টৱাটছৰ এটা আনবক্স কৰি দেখুৱাম আৰু তাৰ বিষয়ে ক'ম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. এই স্মাৰ্টৱাটছত আপোনালোকে দুটা ফোন নম্বৰ সেভ কৰি ৰাখিব পাৰিব লগত আপোনালোকে ইমাৰ্জেন্সি নম্বৰো সেভ কৰি ৰাখিব পাৰিব এই স্মাৰ্টৱাটছত আপোনালোকে IZI SPO2 আৰু হাৰ্ট ৰেটিং মনিটৰিং কৰিব পাৰিব এই স্মাৰ্টৱাটছত আপোনালোকে এবাৰ বেটাৰী চাৰ্জ দিলে 5 দিন যাব আৰু ওয়্যাৰলেছ চাৰ্জিং সাপোৰ্ট আছে আৰু এই স্মাৰ্টৱাটছত আপোনালোকে ব্লুটুথ কল কৰিব পাৰিব HD স্পিকাৰ আৰু HQ মাইক লগোৱা আছে এই স্মাৰ্টৱাটছৰ ভিতৰত যদি পানী হুমাই তেনেহ'লে অটো স্পিকাৰ ক্লিনাৰ আছে আৰু এই স্মাৰ্টৱাটছত আপোনালোকে ক্যালকুলেটৰ চলাব পাৰিব এতিয়া আপোনালোকক এই স্মাৰ্টৱাটছটো আনবক্স কৰি দেখুৱাম আৰু ভিতৰত কি কি ওলাই কম এয়া বাকচটো চাও খুলি ভিতৰৰ পৰা কি কি ওলাই এয়া ঘড়ীটো চাব পাৰে আপোনালোকে লগত কি কি ওলাই চাওয়া হক এয়া ওয়্যাৰলেছ চাৰ্জাৰ এটা দিছে লগত আৰু ইউজাৰ মেনুৱেল আছে আৰু একো নাই ইয়াৰ ভিতৰত এতিয়া ঘড়ীটো অন কৰি চাম ঘড়ীটোৰ বেটাৰী চাৰ্জ কম আছে সেইকাৰণে অন হোৱা নাই এয়া অলপ চাৰ্জত লগাই মই অন কৰি চাই আছো এসা ঘড়ীটো অন হৈ গ'ল এসা বহুত ডিজাইন আছে লগতেই যিকোনো ডিজাইন দি আপোনালোকে চলাব পাৰে আজি আপোনালোকক এই স্মাৰ্টৱাটছটো আনবক্স কৰি দেখালো এই ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি এই ভিডিঅ'টো ভাল হৈছে তেনহলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব ইয়াতে এই ভিডিঅ'টো সামৰিছো আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ